মই হৰেন্দ্ৰ বৰা জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় মহাসচিব। মোৰ বাওঁহাতে মই অত্যন্ত গৌৰৱান্বিত যে মোৰ বাওঁহাতে উপস্থিত আছে ছয়দুৱাৰ সমষ্টিৰ বিধায়ক মহোদয় শ্ৰীযুত উতপল বৰাদেৱ গহপুৰৰ। তাৰ পাছত আছে গহপুৰ সমষ্টিৰ জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ অধ্যক্ষা জুলি হাজৰিকা, গহপুৰ বিশ্বনাথ জিলা বিজেপিৰ উপসভাপতি শ্ৰীযুত নোমল বৰুৱাদেৱ, গহপুৰ জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ এগৰাকী অতি বলিষ্ঠ কাৰ্যকৰ্তা পুষ্প কাকতি দাদা, আৰু মোৰ পিছফালে আপোনালোকে দেখিছেই আমি সকলোৱে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন সমৰ্থন কৰোঁ কাৰণে আপোনালোকৰ সন্মুখত উপস্থিত হৈ আছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আমি এটা বিশেষ উদ্দেশ্যত ইয়াত উপস্থিত হৈছোঁ। আমাৰ অহা 11 জুলাই তাৰিখে সমগ্ৰ দেশত আমি এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ বাবে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ জিলা গোটসমূহে আৰু ৰাজ্যিক গোটসমূহে জিলা উপায়ুক্ত মহোদয় আৰু জিলা SDOৰ থ্ৰুদি এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ দাবীত আমি স্মাৰকপত্ৰ দিম। কিন্তু আজিৰ বিষয়টো বিশেষ গুৰুত্বপূৰ্ণ এই কাৰণেই যে এই মুহূৰ্তত কেৱল আমাৰ কাৰণে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনেই প্ৰয়োজনীয় সেইটো নহয়, তাৰ লগতে জড়িত হৈ আছে সমান নাগৰিক সংহিতা UCC। আপোনালোকে জানে যে চৰকাৰে UCC আনিবৰ বাবে ইতিমধ্যে এখন বিধি আয়োগ গঠন কৰি দিছে। তালৈ বিভিন্ন সংগঠনে তেওঁলোকৰ মতামত পঠাইছে। আমি জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ পৰা UCC আন্তৰিকতাৰে সমৰ্থন কৰোঁ। জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে আশা কৰে যে যদি UCCতেই কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনখন অন্তৰ্ভুক্ত কৰিব পাৰি, অৰ্থাৎ দুটা সন্তান পৰিয়াল নীতি অন্তৰ্ভুক্ত কৰিব পাৰি, তেতিয়াহ'লে আমাৰ কাৰণে অতি আনন্দৰ বাতৰি হ'ব। কিন্তু সমস্যাটো হৈছে UCC হৈছে কি বস্তু, এই সংক্ৰান্তত মই অকণমান ৰাইজৰ মাজলৈ কথাখিনি নিব খুজিছোঁ। সমান নাগৰিক সংহিতা, ইতিমধ্যে আমাৰ দেশত 5খন নাগৰিক সংহিতা আছে, অৰ্থাৎ 5খন চিভিল এক্টছ আছে, যিকেইখন এক্ট যথাক্ৰমে দি চিভিল মেৰেজ এক্ট 1954, কোনোবাই ইচ্ছা কৰিলে কোৰ্ট মেৰেজ কৰিব পাৰে এইখন এক্টৰ আণ্ডাৰত, এইখন এক্ট কেৱল হিন্দুসকলৰ বাবে। তাৰ পাছত আছে হিন্দু মেৰেজ এক্ট 1955, কোনোবাই যদি ডাইভৰ্চ কৰিব বিচাৰে আইনসন্মতভাৱে এইখন আইনৰ জৰিয়তে ডাইভৰ্চ কৰিব পাৰে। তাৰ পাছত আছে হিন্দু ছাকচেশ্যন এক্ট, উত্তৰাধিকাৰ আইন, মানে আইন যদি পিতৃৰ সম্পত্তিৰ প্ৰতি পুত্ৰ আৰু পুত্ৰীৰ যি অধিকাৰ তাক সাব্যস্ত কৰা হৈছে। দি এডপশ্যন এণ্ড ইনহেৰিটেঞ্চ এক্ট, কাৰোবাক যদি আমি তুলি তালি ল'বলগীয়া হয় তেনেহ'লে তাতো এখন আমাৰ আইন আছে। এইখন আইন প্ৰণয়ন কৰা হৈছে 1956ত, আৰু শেহৰ আইনখন হ'ল দি হিন্দু মাইনৰিটি এণ্ড গাৰ্জেনশ্বিপ এক্ট। মাইনৰ সন্তানক যদি কোনোবাই এডপ্ট কৰিব খোজে, কোনোবা যদি গাৰ্জেন হ'ব খোজে, তাৰ কিছুমান প্ৰচিডিউৰ আছে। গতিকে এই 5খন হৈছে আমাৰ নাগৰিক সংহিতা, অৰ্থাৎ 5খন চিভিল এক্ট। এই 5খন চিভিল এক্ট 1954 চনৰ পৰা আজিলৈকে কেৱল হিন্দুসকলৰ কাৰণেহে বলবৎ কৰা হৈছে। আৰু এই 5খন এক্টে হিন্দু কোন তাৰো সংজ্ঞা দিছে। হিন্দু হ'ল সেইসকল যিসকল হিন্দু, জৈন, বুদ্ধিষ্ট আৰু শিখ। গতিকে হিন্দু, জৈন, বুদ্ধিষ্ট আৰু শিখ এইসকলক লৈ হিন্দু বুলি বুজোৱা হৈছে। অৰ্থাৎ এই 5খন নাগৰিক সংহিতা আমাৰ হিন্দুসকলৰ কাৰণেহে, বা হিন্দুসকলৰ আৰু জৈনসকলৰ, বুদ্ধিষ্টসকলৰ আৰু শিখসকলৰ ওপৰতহে বলবৎ কৰা হৈছে। বাকী কোন থাকিল? বাকী থাকিল পাৰ্চীসকল, খ্ৰীষ্টিয়ানসকল আৰু মুছলমানসকল। খ্ৰীষ্টিয়ান আৰু পাৰ্চীসকলৰ পৰা আমাৰ কোনো অসুবিধা হোৱা নাই এতিয়ালৈকে। তেওঁলোকে সাধাৰণতে এই আইনকেইখন তেওঁলোকৰ কাৰণে নহ'লেও তেওঁলোকে মোটামুটি মানে। কিন্তু আমাৰ সমস্যাটো হৈছে মুছলিমসকলৰ পৰা। তেওঁলোকে ইতিমধ্যে 1971 চনত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ড বুলি এটা বেচৰকাৰী সংগঠন খুলি ৰেজিষ্টাৰ কৰি ল'লে। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ড হ'ল এটা বেচৰকাৰী সংগঠন, NGO। ইয়াৰ কোনো সাংবিধানিক ভিত্তি নাই। আৰু নামটো মন কৰিব, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ড। ল' মানে আইন। আচলতে এই ল' শব্দটো ইয়াত থাকিব নালাগে এইকাৰণে, কাৰণ আইন কোনে প্ৰণয়ন কৰে? আইন চৰকাৰে প্ৰণয়ন কৰে, বিধিসন্মতভাৱে আইন প্ৰণয়ন কৰে, সংসদত আইন প্ৰণয়ন কৰা হয়। কিন্তু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে কেনেকৈ আইন প্ৰণয়ন কৰিব? অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে কিছুমান বিধি বনাব পাৰে, আৰু সেই বিধিবিলাক মুছলিমসকলে ফ'ল' কৰে। এতিয়া আমাৰ দেশৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে এই 5খন যি নাগৰিক সংহিতা চৰকাৰে প্ৰণয়ন কৰি বলবৎ কৰিছে, এইকেইখন কেৱল হিন্দুসকলৰ কাৰণে, মুছলিমসকলৰ কাৰণে নহয়। মুছলিমসকলৰ কাৰণে সুকীয়া তেওঁলোকে নীতি নিয়ম প্ৰস্তুত কৰিছে। কিন্তু তাৰ ভিতৰতে ডাঙৰ সমস্যাটো হ'ল যে আমাৰ যি
দৰ্শন আৰু আইনকেইখনে আমাক যি দিছে তাৰ সম্পূৰ্ণ ওলোটা মুছলিম পাৰ্চনেল ল' বোৰ্ডে মুছলিম মানুহৰ কাৰণে কৰে। যেনে আমাৰ হিন্দু মেৰেজ এক্টৰ মতে আমি কোৰ্ট মেৰেজ কৰিব পাৰোঁ, তেওঁলোকে নিকাহ কৰক, কিন্তু তেওঁলোকে ৰেজিষ্টাৰ নকৰে। আমাৰ এক্টৰ মতে আমি ৰেজিষ্টাৰ কৰিব লাগে। 2, আমাৰ যেতিয়া বিবাহ বিচ্ছেদ হয় আইনসংগতভাৱে হয় আৰু বিচ্ছেদিত মহিলাগৰাকীয়ে ভৰণ পোষণ লাভ কৰে, কিন্তু মুছলিম পাৰ্চনেল ল' বৰ্ডত যাক তালাক দিয়া হয় তেওঁ 1 পইচাও তেওঁৰ পতিৰ পৰা নাপায়, অৰ্থাৎ অভাৰনাইট তালাক পোৱা মহিলাগৰাকী পথৰ ভিক্ষাৰী হৈ পৰে। তাৰ পাছত মুছলিমসকলে 4গৰাকী মহিলা বিয়া পাতিব পাৰে, তেওঁলোকৰ সেইটো অধিকাৰ দিছে এই মুছলিম পাৰ্চনেল ল' বৰ্ডে। কিন্তু আমি হিন্দুসকলে কেৱল 1গৰাকী বিয়া পাতিব পাৰোঁ। যদি আমি বহু বিবাহ কৰোঁ আইনগতভাৱে আমি দোষী সাব্যস্ত হ'ম। এতিয়া আমি 1গৰাকী বিয়া পাতি কেইটা সন্তান উৎপাদন কৰিম? 2টা বা 3টা। তেওঁলোকে 4গৰাকী বিয়া পাতি প্ৰতিগৰাকী বা 2টাকে হ'লেও 8টা বা তাতকৈ 10-12টা তেওঁলোকে সন্তান উৎপাদন কৰে। গতিকে আমি কৰোঁ 3টা, তেওঁলোকে কৰে 10টা। এই যিটো গেপ, 7টাৰ গেপ, সেই গেপটো দিনক দিনে বাঢ়ি গৈ আছে। আৰু এইটোৱে মূল কাৰণ যে অসমত আজি আমাৰ হিন্দুৰ সংখ্যা 56% আৰু মুছলিমৰ সংখ্যা বাঢ়ি গৈ 40.01%। সৰ্বভাৰতীয় প্ৰেক্ষাপটতো হিন্দুৰ শতকৰা হাৰ কমি আহিছে, মুছলিমৰ সংখ্যা শতকৰা হাৰত দ্ৰুতগতিত বৃদ্ধি পাইছে। গতিকে আমাৰ নাগৰিক সংহিতাৰ এই বৈষম্যমূলক বলবতৰ কাৰণে আমাৰ দেশত সংবিধানে আমাক যি আদৰ্শ দিছে সেই আদৰ্শসমূহ আমি পালন কৰিব পৰা নাই। মই আপোনালোকক ক'বলৈ সুবিধা পাইছোঁ যে আমাৰ সংবিধানৰ প্ৰস্তাৱনাটো যদি আপোনালোকে অধ্যয়ন কৰে তাত দেখিব সংবিধানে আমাক কি দিছে। সংবিধানে আমাক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য দিছে। আৰু এইখন গণৰাজ্যত সংবিধানে আমাক আহ্বান জনাইছে যে 3টা জাষ্টিচ আপোনালোকৰ লক্ষ্য হ'ব। প্ৰথমটো জাষ্টিচ মানে ন্যায়, জাষ্টিচ ছ'চিয়েল এণ্ড ইকনমিক। গতিকে সংবিধানৰ এইটো লক্ষ্য আৰু সংবিধানে আমাৰ কাৰণে এটা বাধ্যবাধকতাৰ সৃষ্টি কৰিছে, জাষ্টিচ ন্যায়। কিন্তু আমি হিন্দুসকলেতো জাষ্টিচ কৰোঁ, কাৰণ আমি কাৰোবাক তালাক দিলোঁ বা বিচ্ছেদ দিলোঁ তেওঁক আমি ভৰণ পোষণ দিওঁ। আমাৰ পৰিয়ালৰ ছোৱালীজনীৰো পৈতৃক সম্পত্তিৰ ওপৰত অধিকাৰ আছে, গতিকে এইটো এটা সামাজিক আৰু অৰ্থনৈতিক ন্যায় আমি দিওঁ। কিন্তু মুছলিম লত যিগৰাকী তালাক হৈ যায় তেওঁ কোনো ধৰণৰ ভৰণ পোষণ নাপায়, বা মুছলিম পৰিয়ালত এগৰাকী ছোৱালীয়ে পৈতৃক সম্পত্তি লাভ নকৰে। এইটো এটা অন্যায়। অৰ্থাৎ যিসকলে আজিলৈকে সংবিধানখনক মানি চলো বুলি কৈ আহিছে তেখেতসকলে সংবিধানখন অতদিনে উলংঘন কৰি আহিছে। তাৰ দ্বিতীয় ইম্পৰ্টেণ্ট শব্দটো হ'ল প্ৰস্তাৱনাত থকা ইকুৱালিটি, সমতা। ইকুৱালিটি কিহৰ কাৰণে? ইকুৱালিটি অফ ষ্টেটাছ। আমাৰ মৰ্যাদা সমান হ'ব লাগিব, লিংগ ভেদে পুৰুষ মহিলাৰ মৰ্যাদা সমান হ'ব লাগিব। আমাৰ হিন্দু এক্টকেইখনে এই 5খন নাগৰিক সংহিতাই আমাক সমমৰ্যাদা প্ৰদান কৰিছে। আমি পুৰুষ আৰু মহিলাৰ মাজত কেতিয়াও পাৰ্থক্য ৰাখিব নোৱাৰোঁ। কিন্তু মুছলিম পাৰ্চনেল ল' বৰ্ডত মহিলাৰ কাৰণে বেলেগ আইন, পুৰুষৰ কাৰণে বেলেগ আইন। মহিলাক তেওঁলোকে 2য় শ্ৰেণীত ৰাখিছে, মহিলাক সম্পত্তিৰ অধিকাৰ নিদিয়ে, মহিলাক বিচ্ছেদ হ'লে তাৰ ক্ষতিপূৰণ নিদিয়ে। গতিকে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে যিবোৰ নীতি নিয়ম প্ৰস্তুত কৰিছে সেইবোৰে সংবিধানৰ ইকুৱেলিটি নামৰ যিটো আদৰ্শ সেইটোক উলংঘন কৰি আহিছে। আৰু 3 নম্বৰ শব্দটো হ'ল ফ্ৰেটাৰ্নিটি, ভাতৃত্ববোধ। সংবিধানে আমাক কৈছে যে এই ধৰণেই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৰে মাজত ভাতৃত্ববোধ গঢ়ি উঠিব লাগিব, আৰু ভাতৃত্ববোধ গঢ়ি উঠিলেহে আমাৰ ভাৰতৰ নাগৰিকৰ মাজত ঐক্যতা আৰু দেশৰ অখণ্ডতা ৰক্ষা হ'ব। এতিয়া আপোনালোকে কওক, যদি নাগৰিক সংহিতা বেলেগ বেলেগ, আপুনি 1গৰাকী বিয়া পাতিব পাৰে, মই যদি 4গৰাকী বিয়া পাতিব পাৰোঁ, আপোনাৰ ছোৱালীৰ সম্পত্তিৰ অধিকাৰ আছে কিন্তু মোৰ ছোৱালীৰ সম্পত্তিৰ অধিকাৰ নাই। যিখন সমাজত ন্যায় নাই, যিখন সমাজত ইকুৱেলিটি নাই, সেইখন সমাজত নাগৰিকসকলৰ মাজত ভাতৃত্ববোধ কেনেকৈ গঢ়ি উঠিব? আৰু যদি ভাতৃত্ববোধ গঢ়ি নুঠেই তেনেহ'লে নাগৰিকসকলৰ মাজত ঐক্যতা আৰু দেশৰ অখণ্ডতা কেনেকৈ ৰক্ষা হ'ব? আমি সংবিধান মানো, বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে সংবিধান মানিছে, আৰু সংবিধানত যিহেতু UCC আছে গতিকে সংবিধানক শ্ৰদ্ধা জনাই UCC আমাৰ দেশত বলবৎ কৰিব খুজিছে যাতে সকলো নাগৰিকৰ কাৰণে, জাতি বৰ্ণ ধৰ্ম লিংগ নিৰ্বিশেষে সকলো নাগৰিকৰ কাৰণে যাতে সমান নাগৰিক সংহিতা থাকে, তাৰ কাৰণে এই 5খন নাগৰিক সংহিতা সকলোৰে কাৰণে বলবৎ কৰিব বিচৰা হৈছে। এইটো হ'ল UCC। আমি জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে সমৰ্থন কৰোঁ। 2 নম্বৰ কথাটো হ'ল ইতিমধ্যে বহুতে যিসকলে UCC বিৰোধ কৰিছে তেখেতসকলে আমাৰ যিসকল জনজাতীয় ৰাইজ, চিডুল ট্ৰাইবছ, তেওঁলোকক উচতাই আছে যে UCC আহিলে জনজাতীয় লোকসকলে তেওঁলোকৰ কাষ্টমাৰী লজ, কাষ্টমাৰী জাষ্টিচ ছিষ্টেম, লেণ্ড ৰিলেশ্যন এইবোৰ চব হেৰুৱাব। এইবোৰ মিছা কথা। কাৰণ আমি জানো যে UCCত এই 5খন এক্টক, 5খন নাগৰিক সংহিতাকহে সকলোৰে ওপৰত বলবৎ কৰিব বিচৰা হৈছে। অনুসূচিত জনজাতিৰ কাৰণে
বা অনুসূচিত জনজাতীয় ৰাজ্যৰ কাৰণেও, যেনে নাগালেণ্ড এখন অনুসূচিত জনজাতি ৰাজ্য, মিজোৰাম এখন, মেঘালয়া, ছিক্কিম, তাৰ উপৰিও আমাৰ কিছুমান অনুসূচিত জনজাতীয় এলেকা আছে, যেনে কাৰ্বি আংলং, হাফলং বা ৰাভা হাছং বা মিচিংসকলৰ কাৰণে, ৰাভাসকলৰ কাৰণে, মহাৰাষ্ট্ৰত বিদৰ্ভ অঞ্চলটোৰ কাৰণে, গুজৰাটত সৌৰাষ্ট্ৰ অঞ্চলটোৰ কাৰণে, অন্ধ্ৰপ্ৰদেশত কিছু অঞ্চলৰ কাৰণে, এই ট্ৰাইবেলসকলৰ কাৰণে বিশেষ কিছুমান সাংবিধানিক ব্যৱস্থা ইতিমধ্যে আমাৰ সংবিধানৰ 21 অংশত অন্তৰ্ভুক্ত কৰা আছে। Part 21 of our constitution provides these facilities to the tribal states as well as tribal areas. এই Part 21ত থকা কিছুমান অনুচ্ছেদ আছে। 371 অনুচ্ছেদ 371 টো মহাৰাষ্ট্ৰ আৰু বিদৰ্ভৰ কাৰণে, সৌৰাষ্ট্ৰৰ কাৰণে। তাৰপাছত 371A এইটো নাগালেণ্ডৰ কাৰণে, 371B মিজোৰামৰ কাৰণে, 371C মণিপুৰৰ ট্ৰাইবেলসকলৰ কাৰণে, 371H ছিকিমৰ কাৰণে, এনেকৈ 37 আপ টু J, 371 আৰু 371A ৰ পৰা J লৈকে এই গোটেই অনুচ্ছেদবিলাক সংবিধানৰ 21 অনুচ্ছেদত আছে। গতিকে সমান নাগৰিক সংহিতাত এই সংবিধানৰ 21 অংশৰ কোনো সম্পৰ্কই নাই, অনুসূচিত জনজাতিৰ লগত কোনো সম্পৰ্কই নাই। কাৰণ আপোনালোকে জানে যে ট্ৰাইবেলসকল আমাৰ দেশৰ আটাইতকৈ পুৰণি জনগোষ্ঠী। গণ নামৰ এটা জনগোষ্ঠী আছে, এই গণ জনগোষ্ঠীটো মধ্য ভাৰতত বাস কৰে, আৰু কোৱা হয়, আমাৰ এন্থ্ৰপলজিষ্টসকলে ইতিমধ্যে কৈছে যে গণ জনজাতিটো আমাৰ ভাৰতবৰ্ষৰ আদি নাম আছিলে গণ্ডৱানা, এই গণ্ডৱানা ষ্টেজৰে কিমান পুৰণি। ঠিক তেনেকৈ কাৰ্বিসকল কিমান পুৰণি, ৰাভাসকল কিমান পুৰণি, বড়োসকল কিমান পুৰণি আমাৰ অসমত। গতিকে ট্ৰাইবেলসকল আমাৰ ভাৰতীয় সভ্যতাৰ অভিন্ন অংগ। আমি ট্ৰাইবেল সভ্যতা এৰি ভাৰতীয় সভ্যতাৰ কথা ক'ব নোৱাৰোঁ। গতিকে এই ট্ৰাইবেল অঞ্চলৰ কাৰণে, ট্ৰাইবেল ৰাজ্যসমূহৰ কাৰণে, জনজাতীয় ৰাইজৰ কাৰণে এনেকুৱা সাংবিধানিক ব্যৱস্থা ইতিমধ্যে আছে। তাৰ লগতে অনুচ্ছেদ 244(2) আমাৰ অসমৰ কাৰ্বি আংলঙৰ শাসন অনুচ্ছেদ 244(2)ত চলে। লগতে আছে 2713, এই 2713 মেঘালয়ৰ কাৰণে দিয়া হৈছে। গতিকে এই অনুচ্ছেদবিলাক পাৰ্মানেণ্ট প্ৰভিজনছ, সমান নাগৰিক সংহিতাৰ লগত কোনো সম্পৰ্ক নাই। আমাৰ জনজাতীয় ৰাইজসকলে যি কাষ্টমাৰী লজ, কাষ্টমাৰী জাষ্টিচ ছিষ্টেম, কাষ্টমাৰী লেণ্ড ৰিলেশ্যন, তেখেতসকলৰ কাৰণে যি ছেপাৰেট এডমিনিষ্ট্ৰেশ্যন অতদিনে ভোগ কৰি আহিছে সংবিধানৰ 21 অংশৰ অধীনত, সেইবোৰ অদূৰ ভৱিষ্যতেও ভোগ কৰি থাকিব। যদি কোনোবাই তেখেতসকলক উচতাই থাকে, মই ভাবোঁ তেখেতসকলে এতিয়া যথোপযুক্ত উত্তৰ দিব পাৰিব। শেষৰ কথাটো হ'ল যে সমান নাগৰিক সংহিতাত জনসংখ্যা নিয়ন্ত্ৰণ আইন আমি সোমোৱাব পাৰোঁ নেকি? জনসংখ্যা সমাধান ফাউণ্ডেশ্যনে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৰু বিধি আয়োগক জনাইছে, যদি পাৰে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন সমান নাগৰিক সংহিতাত সোমোৱাই দিয়ক। কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন মানে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে 2টা সন্তান পৰিয়াল আমাৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনত সোমোৱাই দিয়ক। কিন্তু আমি যদিও বা অনুৰোধ জনাইছোঁ, কথাটো আমি স্পষ্ট কৰিব খোজোঁ। ইতিমধ্যে 5খন নাগৰিক সংহিতা আছে, দি চিভিল মেৰেজ এক্টৰ পৰা ধৰি একেবাৰে গাৰ্জেনশ্বিপ এক্টলৈকে। এইকেইখন এক্ট সংসদত প্ৰেৰিত হৈছে। গতিকে সেই এক্ট যিবিলাক আছে, যিকেইখন এক্ট আছে, সেই এক্ট কেইখনহে UCCলৈ আহিব, যাতে সকলোৰে কাৰণে সমানে বলবৎ হয়। কিন্তু জনসংখ্যা নিয়ন্ত্ৰণ আইনটো আজিলৈকে প্ৰণয়নেই হোৱা নাই। যিটো বস্তু নাই সেইটো কেনেকৈ UCCত আহিব? যদি তাত কিবা বিশেষ প্ৰভিজন আছে, সুবিধা আছে, চৰকাৰে আনক, আমাৰ অনুৰোধ সেইটো। আৰু যদি কেনেবাকৈ UCCত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনটো আনিব নোৱাৰে, কাৰণ আমাৰ আইনখনেই প্ৰণয়ন হোৱা নাই আজিলৈকে, নহ'লে ক'ৰ পৰা আনিব? আইনখন সংসদত প্ৰথমতে প্ৰেৰিত হ'ব লাগিব। তথাপিতো যদি পাৰে ভাল কথা, যদি নোৱাৰে আমি হয়তো অলপমান ডিছএপইণ্টেড হ'ম, কিন্তু আমি ডিছকাৰেজ নহয়। কাৰণ আমি জানো এখন কঠোৰ যেতিয়া এখন UCC বলবৎ হ'ব আমাৰ দেশত, আমাৰ কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ কাৰণে পথটো সুগম হৈ যাব। এই কথাখিনি আপোনালোকৰ আগত ক'বৰ কাৰণে এই সংবাদমেলখন আমি আহ্বান জনাইছোঁ। অহা জুলাই মাহৰ 11 তাৰিখে পৰহিলৈ অৰ্থাৎ আমি যি প্ৰগ্ৰেম গহপুৰটো লৈছোঁ, আমাৰ অধ্যক্ষা জুলি হাজৰিকা আছে, আশা কৰোঁ আপোনালোকে সেই প্ৰগ্ৰেমটো অলপ সহায় সহযোগিতা